নমস্কাৰ, BPF-ক ভোট দিয়ক, নাঙলৰ চিনত মই অনুৰোধ কৰিছো। লোকসভা বিজেপি কংগ্রেস আর BPF চিড়িকড়িয়া ফাইটিং হব, চিড়িকড়িয়া যুদ্ধ হব। ইয়ার ভিতৰত আজিৰ দিনত BPF দলে 1 নম্বৰ পজিশনত আছে। ওদালগুৰিতো আমাৰ দলে 1 নম্বৰ পজিশনত আছে, কোনো চিন্তা কৰিব নালাগে। আৰু পকাগামত UPPL আৰু BPF যুদ্ধ হব। ইয়াতে পকাগামতো আমাৰ BPF দলে 1 নম্বৰ পজিশনত আছে। দুইটা লোকসভা জিকি আছে, দুইটা লোকসভা, 2জন MP যাব দিল্লী। এইবাৰ BPF দলে 2জন MP দিল্লী পাঠাব, ইয়াৰ পিছত 1জন মন্ত্ৰী হ'ব দিল্লী। হৈছে না? আমি শুনিবলৈ পাইছো মাত্ৰ এই ডায়াটো দুটাৰ লগে লগে কথাই হওক মানুহসকলে কৈছে যে চাহ আজি আমাৰ অপজিশ্যন UPPL-ৰ মানুহসকলে ইয়াত অহা মানুহসকলক বন্ধ কৰিবৰ কাৰণে, মহাপুৰা বন্ধ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম তেখেতসকলে বিভিন্ন গাঁৱত কৰিছে। চেল্ফ হেল্প গ্ৰুপ আৰু মহিলা